নমস্কাৰ সকলোকে পুনৰবাৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি মানে ভিডিঅ'টো বক্স নহয়, আজি মানে ভিডিঅ'টো অলপ ধামাকা হ'ব গৈ আছে। থাম্বনেইলখন চাই থাকে গম পাইছে আজি মানে ভিডিঅ'টো কিহৰ ওপৰত হ'বলৈ গৈ আছে। আজি মানে ভিডিঅ'টো হ'বলৈ গৈ আছে প্ৰেংক কল। চ' মানে ভাবিলোঁ আজি মানে ঘৰতে বৰ হৈ আছোঁ। চ' মানে মোৰ লগৰ এজনী আছে, তাইক মানে চবেইতো চিনি পাই আছে, থাম্বনেইলখন দেখি গম পাইছে। তাই অসমীয়া বহুত কেইখন ধাৰাবাহিকত অভিনয় কৰিছে আৰু বহুত এলবাম চেলবাম বনাইছে। তাই ৰিচেণ্টলি তাই কৃষ্ণসাখী বুলি এখন ধাৰাবাহিকত অভিনয় কৰি আছে। তাই কাকলি চৰিত্ৰত অভিনয় কৰি আছে। একচুৱেলি তাইৰ নামটো অৰিজিনেলি জিন্তি দেলে হয়। যদি কিছুমানে যদি পাহৰি গৈছে, তাই মই ভিডিঅ' এটা প্লে কৰি দিছোঁ, ভিডিঅ'টো এবাৰ চাই লওক। মোৰ কথা ক'বলৈ মাথাটো বেয়া হৈছে নেকি তোৰ? অভাৰ এক্টিং নকৰিবি বুলি আগতেই কৈছোঁ। হ'ব দে, মই ঘৰলৈ গুচি যামগে। যা গৈ যা। এনেই মোৰ মাথাটোৱে কাম নকৰা হৈ আছে আৰু উল্টা পুল্টা কৰি নাথাকিবি। চ' এতিয়ালৈ ভিডিঅ'টো চাই চাগে গম পাই গ'ল তেওঁ কোন হয়, চবেই চিনি পাই গ'ল। চ' মানে এতিয়া আমি প্ৰেংক কল কৰিব গৈছোঁ। একচুৱেলি মোৰ মানে প্ৰেংক কল কৰা আজি ফাৰ্ষ্ট ভিডিঅ', এক্সপিৰিয়েঞ্চ নাই, বহুত নাৰ্ভাছ ফিল কৰি আছোঁ। মানে তাই বা কি ৰিয়েকশ্যন দিয়ে, বিজিও থাকিব পাৰে, আৰু বিজি থাকিলেতো প্ৰেংক কলটো কৰা নহ'ব। এতিয়া আজি মানে ফাৰ্ষ্ট টাইম সাহস কৰি পেলাই কাৰোবাৰ লগত প্ৰেংক কল কৰিব গৈছোঁ। ত' ভিডিঅ'টো বহুত ধামাকা হ'ব গৈছে, কণ্টিনিউৱাছলি চাই থাকক। যদি মোৰ চেনেলত নতুনকৈ আহিছে প্লিজ ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আৰু আজি মানে মই মোৰ ফোনৰ পৰা প্ৰেংক কলটো নকৰোঁ, মই ভাইটি এজনৰ ফোনটো লৈছোঁ, তাৰ ফোনৰ পৰা ফোন কৰিম। মোৰ ফোনৰ নম্বৰটো ছেভে আছে, মোৰ ফোনত ফোন কৰিলে গমেই পাই যাব। চ' অলপ মোৰ মাতটো চেঞ্জ কৰিব ট্ৰাই কৰিম, বিকজ কথা পাতিলেতো গম পাই যাব চাগে মই বুলি। চ' ট্ৰাই কৰি আছোঁ নম্বৰটো। চ' মানে আজি মানে প্ৰেংক কলটো কেতিয়াবা আগতে কৰা নাই। চ' মানে কি ক'ম ভাবি আছোঁ। চ' মানে এতিয়া মানে অকণমান ভাবি পেলাই অকণমান জমনি কেছ এটা, মই তাইক মানে কভাৰ চং অফাৰ কৰিম। আৰু কভাৰ চংটোৰ হিৰ' হ'ব চবৰে চিনাকি হিৰ' আলম। চ' মানে এতিয়া মই মোৰ ফোনৰ পৰা ইয়াৰ ফোনত নম্বৰটো লৈ লওঁ। মানে বেয়া ভয় লাগি আছে, কি কওঁ মানে একো নাৰ্ভাছ ফিল কৰি আছোঁ। কেতিয়াও মানে এনেকৈ প্ৰেংক কলটো কৰা নাই আগতে। চাওঁ আৰু কি হয়, চাই থাকক। এতিয়া ফোন কৰি বেয়া নাৰ্ভাছ, মানে কি কওঁ মানে এতিয়া। অ'কে ষ্টাৰ্ট হওঁ। বেয়া ভয় লাগি আছে, মানে কি কওঁ আৰু বেয়া নাৰ্ভাছ লগাইছোঁ, বিজি থাকিবও পাৰে। কি হৈছে দেই, বেয়া বিজি আছে। হেল্ল' হেল্ল' জিন্তি হয়নে? হেল্ল' হয়, মই নলবাৰীৰ পৰা কৈছিলোঁ। মই উজ্জ্বলে কৈছিলোঁ। হেল্ল' আপোনাৰ ভালনে? সঁচাকৈ জিন্তি দলে কৈছিলে, মোৰ বিশ্বাসেই হোৱা নাই। মানে আপুনি যে কৃষ্ণসাখী কৰি আছিলে আৰু আপোনাৰ বহুতকেইটা মই ভিডিঅ' চাইছোঁ, মানে সঁচাকৈ হয়নে? হেল্ল', মই উজ্জ্বলে কৈছিলোঁ নলবাৰীৰ পৰা। অ'কে, মই আপোনাক চিনি পাওঁ। মই আপোনাৰ নম্বৰটো আপোনাৰ অনুৰাগীজনৰ পৰা লৈছোঁ। আপোনাৰ মানে বহুত ডাঙৰ ফেন হয়। মই 500 টকা দি নাম্বাৰটো লৈছোঁ দেই আপোনাৰ এজন ফেনৰ পৰাই লৈছিলোঁ মানে মই। অ'কে, আপোনাৰ একচুৱেলি মই বহুত ডাঙৰ ফেন হয়, মানে সেইটো কাৰণে ফোন কৰিলোঁ। একচুৱেলি মানে আপোনাক ডিষ্টাৰ্ব কৰিলোঁ নেকি মানে? অ'কে, একচুৱেলি মানে মই ভিডিঅ' এটা মানে কভাৰ চং এটা বনাম বুলি ভাবিছিলোঁ। তো মানে আপুনি যদি মানে এগ্ৰী কৰে তেন্তে কথা পাতিব পাৰোঁ নেকি? অকণমান 2 মিনিট, অকণমান সময় দিব পাৰিব নেকি? 2 মিনিট জাষ্ট। মানে মই কভাৰ চং এটা বনাম বুলি ভাবিছিলোঁ। হেল্ল', মই মানে আপোনাক লগ পোৱা নাই কেতিয়াও। জানো ফোনত এনেকুৱা হৈ যাব পাৰে।
হেল্ল' হেল্ল' নহয় নহয় আকৌ মই উজ্জ্বলে কৈছিলোঁ হেল্ল' হয় মই উজ্জ্বলে কৈছিলোঁ হয় হয় বাট মই তেখেত নহয় বাৰু অ'কে একচুৱেলি মানে শুনক না মোৰ কথাটো শুনক না একচুৱেলি মানে মই এটা কভাৰ চং বনাম বুলি ভাবিছিলোঁ আপুনি ইণ্টাৰেষ্টেড আছে নেকি মানে যদি ইণ্টাৰেষ্টেড আছে তেন্তে মই কথাখিনি আগবঢ়াব পাৰোঁ আৰু তো মানে আপুনি মানে ইণ্টাৰেষ্টেড নহয় এতিয়া ফ্ৰেণ্ড একচুৱেলি মই আপোনাৰ ডাঙৰ ফেন হয় মই এটা মানে নতুনকৈ কভাৰ চং এটা বনাম বুলি ভাবি আছোঁ চ' মানে আপোনাক সেইটো কাৰণে ফোন কৰিলোঁ যাতে কভাৰ চংটো বনাব আপোনাক মানে মই প্ৰজেক্টটো দিব পাৰোঁ আৰু চ' আপুনি যদি ইণ্টাৰেষ্টেড আছে মই কথাখিনি আগবঢ়াব পাৰোঁ তেন্তে আপুনি এবাৰ শুনিব নেকি মানে কভাৰ চংটো গানটো কি হ'ব বা হিৰ' কোন হ'ব শুনিব নেকি মানে আপুনি একচুৱেলি মানে আপুনি হিৰ'টো নামটো শুনিলে একচুৱেলি অভিয়াছলি মানে এগ্ৰী কৰিব বিকজ তেওঁ মানে এতিয়ালৈকে কোনো ফিল্মত বা এনেকৈ এটা মানে বাহিৰৰ এক্টৰ হয় বাহিৰৰ এক্টৰ হয় মানে কেতিয়াও মানে কৰা নাই আপুনি মানে ভাল পাব মানে তেখেতৰ কাম কৰি নামটো সেই শুনি চাই চাগে নামটো কিন্তু তেখেতক মানে হেল্ল' হিৰ' আলমৰ নাম শুনিছে হিৰ' আলম হিৰ' আলমৰ নাম শুনিছেনে হেল্ল' আৰু গানটো শুনিব নেকি হেল্ল' হেল্ল' আপুনি কৰিবনে আৰু গানটো মানে গানটো বহুত ইণ্টাৰেষ্টিং গান হ'ব ঠিক আছে পে'মেণ্টৰ চিন্তা কৰিব নালাগে বাজেট বহুত ডাঙৰ আছে বাজেটৰ টেনশ্যন ল'ব নালাগে গানটো এবাৰ শুনিব নেকি আপোনাৰ মানে মই এক্টিং চাই থাকোঁ ন আপুনি মানে পাৰফেক্ট আছে সেইকাৰণে মই আপোনাক ফোনটো কৰিলোঁ মানে চিনি পাই গ'লা মানে তাই চিনি পাই গ'ল ফাইনেলি তাই চিনি পাই গ'লা মই অলপ প্ৰেংক কৰোঁ বুলি ভিডিঅ' এটা বনাই আছিলোঁ হা বেয়া নাপাবা অ'কে তোমাৰ মই একচুৱেলি প্ৰেংক কল এটা বনাই আছিলোঁ চ' মানে বেয়া নাপাবা আৰু দেই মইতো চিনি প্ৰেংক কৰিলোঁ অলপ ঘৰতে বৰ হৈ আছিলোঁতো বাকী ভাল ন তাকে এতিয়া মানে মই অন কেমেৰাত আছোঁ তুমি অন কেমেৰাত আছা মই ভিডিঅ'টো আপলোড কৰিব পাৰিমনে অ'কে ঠিক আছে অ'কে থেংক ইউ অ'কে বাই তো গাইজ তাই মানে ফাইনেলি মোৰ মাতটো চিনি পাই গ'ল কথা পাতি থাকোঁতো মানে লাষ্টত গৈ পেলাই মোৰ মাতটো চিনি পাই গ'ল আৰু একো নাই ভিডিঅ'টো চাই যদি ভাল পালে ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু কমেণ্ট কৰিব নাপাহৰিব